নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আলঙৰ 2 নম্বৰ ভিডিঅটো আৰম্ভ কৰিম আৰু দিম বুলি ভাবিছোঁ আপোনালোকক যেটো ৰাতি হৈ গ'ল তো আলঙৰ আপোনাৰ ৰাতি ভিডিঅখিনি দেখাব নোৱাৰিলো আলং টাউনৰ পৰা ভিডিঅটো আৰম্ভ কৰিছো উলুটাকৈ তো ফাইনালি সাৰা ৰাতি গাড়ী চলোৱাৰ পিছত আলং আহি পালো তো আমাৰ গাড়ী আলঙত খালী হৈ আছে गाड़ी खाली हो गई वीडियो तो उल्टा कोई देखा जो हो कारण कोई राती हो गई तो राती गाड़ी चला से দুপৰীয়া ভাতটো বনাই খাম বুলি ভাবিছোঁ এয়া লাই পাত লৈছোঁ দোকানৰ পৰা কিনি কিনে একদম অৰ্গেনিক লাই কোনো ইয়াতে মানে মেডিচিন মাৰা নাই আৰু বৰ্তমান ভাত বনাই খাম বুলি ৰখিছোঁ তো এয়া পানী পৰি আছে পানী ল'ম পানী থাকিব পৰি আছে চাওক পানী এইবোৰ বটল আমি ভৰাইছোঁ এয়া থামচাপটো ঠাণ্ডা হ'বলৈ দিছোঁ লোকেল ফ্ৰিজত আমাৰ পাহাৰৰ পানী পৰিছে ঠাণ্ডা তাতে ঠাণ্ডা হ'ব দিছোঁ আৰু এয়া পানী খাবৰ কাৰণে ভৰাই লৈছোঁ বটল আমাৰ হেমন্ত দাই খানা বনাবৰ বৰ্তমান ৰেডি হৈ আছে আমি খানা বনাই আছোঁ কিনি আনিছিলোঁ যে সেয়া ধুনীয়াকৈ কাটি চাফা কৰি থৈছোঁ চয়াবিন দালি আলু ফ্ৰাই মাৰি দিছে এয়া ভাত বনাব লোৱা জেগাখিনি চাওক আমাৰ গাড়ী ৰখি আছে এতিয়া ভাত বনাই আছে এফালে গাড়ী আছে সব জেগাখিনি কি ধুনীয়া জেগা তো বৰ্তমান আমি এতিয়া ভাত খাম এয়া আমাৰ ভাত হৈ গৈছে ৰেডি হেমন্ত এফালে লৈছে এফালে মই এয়া চাওক ৰাস্তা পুৰা বেয়া আছে কিন্তু মোবাইলৰ কেমেৰাত ইমান ধৰিব নোৱাৰি বহুত বেয়া ৰাস্তা ভাত খাই আহিছিলোঁ মই অৰুণাচল পাহাৰৰ ফটো দৌৰি আছে বৰ্তমান আহি আহি পাছাৰ টাউন পালোঁ আপোনালোকক দেখাই আছোঁ পাছাৰ তো হোটেলত চাহ খাম বুলি ৰখিছোঁ ৰখি কিনে হেমন্ত দা শুই আছে এফালে ময়ো শুই আছোঁ চাহ বনাই আছে ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে একদম ধুনীয়াকৈ শুই আছোঁ আৰু চাওক কি ধুনীয়া মজা নাজাৰা ভিউ আৰু আমাৰ গাড়ী ইফালে ঠাণ্ডা হৈ আছে গাড়ী চলাই আহি অকণমান এই ভাগৰ লাগিলে দোকানত ৰখি চাহ খাব বহিছোঁ এয়া বাউন্স বিস্কুট আৰু এয়া চাহ লৈ খাবলৈ বহিছোঁ আৰু তো বাইদেউৰ দোকানত চাহ খাব ৰখিছোঁ তো চাহ খাম জেগাখিনি খুব ধুনীয়া
বাইদেউ এনেকৈ হেৰি খাট পাৰি থৈছে বাহিৰত আৰু চাওকচোন কি ধুনীয়া হাৱা লাগি থাকে এইখিনি জেগাখিনি কি বুলি কয় পাদু বস্তি যিটো আপোনাৰ বাছাৰ পোৱাৰ আগতে 20 কিলোমিটাৰ আগত বৰ্তমান লেখাপালি গেট পাৰ হ'লোঁ হৈ কিনে তেল ডিপু ওচৰত ৰখিছোঁ ৰখি কিনে গা ধুম এয়া পানী হ'ব দি আছোঁ গা ধুব কাৰণে বৰ্তমান বহুত গৰম যে গাবোৰ গোন্ধাই গৈছে গা ধুম বুলি পানী ভৰাই আছোঁ গা ধুই লওঁ আৰু এতিয়া গাড়ী ৱাশ্বিং কৰি আছে ধুনীয়া